হৈছে আপোনাৰ স্যাৰ মোৰ বেমাৰটো হৈছে মানে স্যাৰ মই মানে অলপমান পইচা ধাৰে লওঁ মানুহৰ পৰা কিন্তু স্যাৰ দিয়াৰ টাইমত স্যাৰ মই দিব নোৱাৰোঁ স্যাৰ বেমাৰটো এইটোৱে কি উপায় আছে কওকচোন চাওঁ আপোনাৰ মুখখন মেলকচোন একেবাৰে লোভেৰে একেবাৰে মুখখন বগা পৰি আছে চাওঁ আপোনাৰ হাতখন চাওঁ বেলেগৰ টকা লওঁ কৰিয়ে আছে আপুনি চাওঁ আপোনাৰ ভাগ্যখন চাওঁ এইটো সপ্তাহৰ ভিতৰতে যদি তই টকা দিবা নৰা তেনেহ'লে তোৰ কটিৰে গু বাহিৰ কৰি 2টা কিডনী লৈ যোৱা হ'ব চা মই তোক কেইটামান মেডিচিন লিখি দিম আৰু মেডিচিনকেইটাৰ ছাইড এফেক্টটো আছে চা তই এইটো 1 নম্বৰত তই চা কি আছে 1 নম্বৰটো হৈছে তই কাৰোবাৰ পৰা অলপমান পইচা ধাৰে লৈ পেলাই তই সেইখিনি ধাৰে দি সেইখিনি পইচা দি আৰু এটা ধাৰ মাৰি পেলাই তই 2টা মানুহৰ মাৰাৰ পৰা তই বাচি দিলোঁ ঠিক আছে আৰু 2 নম্বৰটো হৈছে তই তোৰ 2টা কিডনী আছে তই এটা কিডনী বেছি দি পেলাই কি কৰ তই যিখিনি ধাৰ আছে সেইখিনি ধাৰ তই মাৰি পেলাই তই কি কৰ আৰু অলপমান ধাৰে ল বুজি পাইছে শুন ছাইড এফেক্টকেইটা শুন ছাইড এফেক্ট 1 নম্বৰটো হৈছে যিটো মানুহৰ পৰা তই পইচা ধাৰে লৈছা সি আৰু তোক জীৱনত পইচা ধাৰে নিদিয়ে সি তোক বুজি পাই গৈছে 2 নম্বৰত তোৰ কথা যদি কোনোবাই সোধে পইচা ধাৰে লোৱাৰ কথা সি তোৰ জীৱনত কোনোদিনা আৰু ভালকৈ নকয় পইচাৰ ক্ষেত্ৰত আৰু 3 নম্বৰটো হৈছে সেইটো মানুহে তোক য'তে দেখা পায় তাতে গালি দিব বেয়াকৈ গালি পাৰিব ইমান বেয়াকৈ গালি পাৰিব কি যদি তোৰ লাজ নাই ন তোৰ লাজ নালাগে সেইটোৱে কথা আৰু তোৰ লাজ নাই তোৰ কি উপায় আছে কওকচোন তোক মই 7টা ইনজেকশ্যন লিখি দিম ঠিক আছে ইনজেকশ্যনটোৰ নাম হৈছে যে ঘৰৰ ভিতৰতে সোমাই থকা দিন ৰাতি বুজি পাইছে সেই ইনজেকশ্যনটো তই ললি অলপ মানুহে অলপমান তোক কমকৈ দেখা পালি আৰু কম অহা যোৱা অলপমান কমকৈ কৰিলি অলপ মানুহ চকুত নপৰিলি আৰু কিজানি অলপমান তোৰ কথা ভাবা বাদে দে অলপমান পইচা কিজানি